নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বহুত দিন হ'ল ভিডিঅ' এৰিব পৰা নাই, যিহেতু মোৰ ঘৰত অলপ কিছুমান ঘৰুৱা কামৰ বাবে মই ভিডিঅ' এৰিব পৰা নাছিলোঁ। গতিকে ভাবিলোঁ আজি আমাৰ গাঁৱৰ ইখন গাঁৱত মানে ৰাস আছিলে, গতিকে ৰাসৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব, ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক পলম নকৰি আমি ৰাসৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ।
এয়া আছে আমাৰ বিকাশ কেনেকুৱা লাগিছে ৰাসলৈ আহিছে এয়া আমাৰ আহিছে কালু আমি কালু বুলি কওঁ আৰু ঠিক আছে আমি আৰু দেখাই যাব
আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। জয় আই অসম, শুভৰাত্ৰি, ধন্যবাদ।